সো এতিয়ালৈকে আমি যিখিনি শিকি আছিলোঁ সেই গোটেইখিনি আমি পইণ্ট মাছত শিকি আছিলোঁ এতিয়া পইণ্ট মাছ নহয় পেলাই যদি আমাৰ এনেকুৱা হয় দুটা স্ফিয়াৰ আছে বা আমাৰ তিনিটা স্ফিয়াৰ আছে ওকে এই তিনিটা স্ফিয়াৰৰ মাছ হৈছে m1 m2 m3 তো ইহঁতৰ যদি আমি চেণ্টাৰ অফ মাছ উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰিম এই স্ফিয়াৰটোৰ চেণ্টাৰ অফ মাছ ক'ত আছে তাৰ জিঅ'মেট্ৰিক চেণ্টাৰত এইটোৰ ক'ত আছে তাৰ জিঅ'মেট্ৰিক চেণ্টাৰত এইটোৰ ক'ত আছে তাৰ চেণ্টাৰত তো এই চেণ্টাৰ কেইটাৰ যদি কোঅৰ্ডিনেট কেইটা আমি জানো এই চেণ্টাৰ কেইটাৰ কোঅৰ্ডিনেট যদি এতিয়া x1 y1 ইয়াৰ যদি x2 y2 ইয়াৰ যদি x3 y3 তেতিয়াহ'লে চেণ্টাৰ অফ মাছ য'ত হ'ব তাৰ যদি আকৌ কোঅৰ্ডিনেট কেপিটেল X কেপিটেল Y তেতিয়াহ'লে কেপিটেল X টো এইটো ফৰ্মুলাই দিব এতিয়া আমি খালি কি কৰিব লাগিব এই যেটো স্ফিয়াৰ আছিলে তাৰ গোটেই মাছটো এই পইণ্টত কনসেন্ট্ৰেট হৈ আছে বুলি ধৰিব লাগিব আৰু তাৰ আমি কোঅৰ্ডিনেট জানিব লাগিব ঠিক তেনেকৈ চেণ্টাৰ অফ মাছৰ y কোঅৰ্ডিনেট কি হ'ব আকৌ সেই y ফৰ্মুলা যেটো শিকিছিলো এইটোৱে দিব ক্লিয়াৰ তো বেসিক্যালি বহুত সিচুৱেশনত কি হ'ব পৰীক্ষাত এনেকুৱা আমাক পইণ্ট মাছ নেদি পেলাই আমাক ডাঙৰ মাছ দিব আমি প্ৰথমতে সেই ৰেগুলাৰ জিঅ'মেট্ৰিক শেপটো ডাঙৰ মাছটোৰ চেণ্টাৰ অফ মাছৰ কোঅৰ্ডিনেট উলিয়াই ল'ব লাগিব তাৰ পাছত আমি এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব তেতিয়া আমি তাৰ আনসাৰটো পামগৈ ক্লিয়াৰ